ইউনিভাৰ্চেল যোগা দিৱস আজি ভাৰতৰ বাদেও বিভিন্ন দেশতো এইটো পালন কৰিছে আৰু যোগ বিদ্যাটো হ'ল ভাৰতৰ মানে কি কয় একদম যুগে যুগে ইতিহাসত ঢুকি নাপায় কেতিয়াৰ পৰা আৰম্ভ হৈছে আমি ক'ব নোৱাৰোঁ তেতিয়াৰ পৰা ইয়াত এই যোগ বিদ্যাটো হৈ আহিছিলে আৰু ইয়াৰ পিছত এইটো মোদী ডাঙৰীয়া অহাৰ পিছত তেখেতে মানে ইণ্টাৰনেশ্যনেলি সেইটো এটা ৰিকগনাইজ কৰাই দিলে ইউএনত লৈ যাই পালে আৰু যোগাৰ ইম্পৰ্টেণ্টৰ কাৰণে যোগ দিৱসটো ইণ্টাৰনেশ্যনেল হিচাপে পালন কৰাৰ আজি সিদ্ধান্ত হৈ গ'ল ইউএনেও স্বীকৃতি দিলে সেইমতে আজি 12 বছৰ সেইটো পালন কৰি আহিছে আৰু এইটো প্ৰগ্ৰাম পালন কৰাৰ জৰিয়তে নতুন প্ৰজন্মক আমি যাতে এৱাৰনেছ কৰিব পাৰোঁ নিজৰ হেল্থক ভালদৰে আমি যাতে ৰাখিব পাৰোঁ প্ৰত্যেকজন মানুহে যাতে যোগা মানে কৰিব পাৰে যোগ চৰ্চা কৰে তেতিয়া আমি বেমাৰ আজাৰৰ পৰা আৰোগ্য পাব পাৰোঁ গতিকে সেয়া বহুত ইম্পৰ্টেণ্ট আৰু সেইকাৰণে মোদী ডাঙৰে ইম্পৰ্টেণ্ট দিছে যে যোগ দিৱসৰ দিনা আমাৰ প্ৰশাসনিকভাৱেও প্ৰত্যেকটা মানে বিভাগবিলাকেও সেইটো কৰিব লাগে আৰু আজি ডিচি মহোদয়াৰ জৰিয়তে তামোলপুৰত আজি ধুনীয়াকৈ সেইটো এৰেঞ্জ কৰা হৈ গ'ল আৰু মোক আমাৰ চৰকাৰৰ তৰফৰ পৰা ইয়াতে দায়িত্ব দিলে উপস্থিত থকাৰ কাৰণে আৰু আজি ইয়াত আহি ভাল লাগিল নিজৰ জায়গা আৰু ইয়াতে আমি যোগ দিৱসটো খুব ধুনীয়াকৈ আমি ইয়াত অনুষ্ঠিত কৰিছে তাৰ কাৰণে ডিচি মহোদয়কো মই ধন্যবাদ জনাইছোঁ সকলোকে মোৰ নমস্কাৰ আজি 21 জুন দিনা আমি জানো সবে ইণ্টাৰনেশ্যনেল য়োগা ডে আৰু তাৰ লগত সংগতি ৰাখি আমি তামোলপুৰ জিলাত এখন প্ৰগ্ৰাম এৰেঞ্জ কৰিছিলোঁ আমাৰ চিফ গেষ্ট আছিলে বিশ্বজিৎ দৈমাৰী ছাৰ আমাৰ অনাৰেবল মিনিষ্টাৰ আৰু ইয়াতে আমি খুব সুন্দৰভাৱে সবে একেলগ মিলি এটা কমন য়োগা প্ৰট'কল যোনটো হয় সেইটো কৰিছোঁ আৰু এইদৰেদি মই আশা কৰোঁ যে সবে আৱেৰ হয় যে য়োগাৰ কিমান ইম্পৰ্টেঞ্চ আছে কিমান গুৰুত্ব আছে আমাৰ জীৱনত আৰু আমি জাষ্ট একদিনৰ নহয় পুৰা বছৰ ধৰি য়োগাটো কৰোঁ আৰু তাৰ পৰা যে লাভ আমি মানে পাব পাৰোঁ সেইটো আমি পাম এইটো আমাৰ এটা প্ৰগ্ৰাম অৰ্গেনাইজ কৰা হৈছিলে লগতে কিছুমান য়োগা কম্পিটিশ্যনছো পাতা হৈছিলে য'ত বহুত পাৰ্টিচিপেট কৰি কিছুমান ভাল প্ৰাইজ পাইছে তো এইটো হ'ল আমাৰ এৰেঞ্জমেণ্টছ এইবাৰৰ কাৰণে ধন্যবাদ